তোমাক নাপাওঁ বুলি জানিও তোমাক বিচাৰি সৃষ্টিকৰ্তাৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ কেতিয়াও পাহৰি নাথাকোঁ। তাক যাব নিদিবা যি তোমাৰ হাজাৰ অৱহেলাৰ পিছতো তোমাকে ভাল পাই থাকে। বিয়া ঘৰত খাবলৈ বহি কেতিয়াও বেয়াকৈ নকবা, কাৰণ এজন পিতৃয়ে সেই বিশেষ দিনটোৰ বাবে গোটেই জীৱন উপাৰ্জন কৰে। সকলো ল'ৰাই প্ৰেমক ধেমালি বুলি নাভাবে। সিহঁতে সপোন দেখে ভাল পোৱা ছোৱালীজনীক এদিন কইনা কৰি আজীৱন নিজৰ কাষলৈ আনিবলৈ। সপোনবোৰ আধৰুৱা হৈ ৰ'ল, তুমি দিয়া প্ৰতিশ্ৰুতি ভাঙি গ'ল। আজীৱন লগত থাকিম বুলি কোৱা মোৰ প্ৰিয়জনীয়ে মোক এটা সৰু অজুহাত দেখুৱাই আঁতৰি গ'ল। ধনী ঘৰত জন্ম ল'লে জীৱনটো উপভোগ কৰিবা, আৰু দুখীয়া ঘৰত জন্ম ল'লে জীৱন মানে কি বুজি পাবা। কাৰোবাক ভুল বুজাৰ আগতে তেওঁৰ পৰিস্থিতিৰ বিষয়ে বুজ লোৱা উচিত। এজনী ছোৱালীৰ আটাইতকৈ বেছি এট্ৰেক্টিভ বস্তুটো হৈছে তেওঁৰ ব্যৱহাৰ আৰু কথা বতৰাবোৰ। জীৱনটো সহজ হৈ পৰিব যেতিয়া তুমি তোমাৰ জীৱনৰ পৰা নিগেটিভ মানুহখিনিক ডিলিট কৰি দিবা। দুখ সহ্য কৰিব পাৰিলেও কেতিয়াও মিছা কথা সহ্য কৰিব নোৱাৰি।